ছাত্ৰ-ছাত্ৰীসকল আজি আমি চাম উৎপাদক বিশ্লেষণ নকৰাকৈ কেনেদৰে ঘনমূল নিৰ্ণয় কৰে। ছুটি নিয়মেৰে হৰণ কৰি পেলাই ঘনমূল নিৰ্ণয় কৰা পদ্ধতিটো তোমালোকে সকলোৱে জানা। আজি আমি এই পদ্ধতিটো শিকিবলৈ চেষ্টা কৰিম। অত্যন্ত সহজ পদ্ধতি, অলপ মনোযোগিতাৰে তোমালোকে ভিডিঅ'টো চাবা। প্ৰথমে প্ৰশ্ন এটা লৈ লওঁ। প্ৰশ্নটো হ'লগে 12,167। সো আমি যেটো সংখ্যা দিয়া থাকিব সেই সংখ্যাৰ একক স্থানত কোনটো অংক আছে বা কোনটো সংখ্যা আছে আমি সেইটো চাই লম। ইয়াত যেহেতু আছে 7। এতিয়া 1ৰ পৰা 10 লৈকে তেনেদৰে সংখ্যাবিলাকৰ ঘনফলবিলাক কি হয় আমি এটা সাইডে যদি লিখি লওঁ আমাৰ কাৰণে সুবিধা হয়। তোমালোকে মনত কৰি থবা, যেনেকৈ 1ৰ ঘনফল 1, 2ৰ ঘনফল 8, 3ৰ ঘনফল 27, 4ৰ ঘনফল 64, 5ৰ ঘনফল 125, 6ৰ ঘনফল 216, 7ৰ ঘনফল 343, 8ৰ ঘনফল 512, 9ৰ ঘনফল 729, 10ৰ ঘনফল 1000। এতিয়া ইয়াৰ যেহেতু একক স্থানত 7 আছে, গতিকে আমি চাম কোনটো সংখ্যা ঘনফল ললে এককৰ স্থানত 7 আহে। ইয়াত স্পষ্টকৈ ওলাই আছে যে যদি আমি 3ৰ ঘনফল লওঁ তেতিয়াহ'লে হয় 27, যাৰ একক স্থানত 7 আছে। গতিকে আমি এই 3টো ল'ম। তো ইয়াৰ ঘনফল উলিয়াবলৈ তেনেদৰে দুটা আমি প্ৰথমে খালী ঠাই লিখি ল'ম। তো খালী ঠাই বনোৱাৰ পিছত যেহেতু 3ৰ ঘনফল ল'লে আমি 27 পাম, যাৰ একক স্থানত 7 আছে। ইয়াতো প্ৰশ্নত একক স্থানত 7 আছে। গতিকে এই 3টো আমি এককৰ স্থানত লিখি ল'ম। এইটো প্ৰথম নিয়মটো। তাৰপিছত কি কৰিম আমি যে লাষ্টৰ ফালৰ পৰা একক, দশক, শতক এই তিনিটা স্থানৰ সংখ্যাক আমি কাটি দিম। তাৰপিছত চাম কোনটো সংখ্যা থাকি গ'ল। ইয়াত থাকি গ'ল কিমান? 12। এতিয়া 12টো পূৰ্ণ ঘনফল হয়নে? মানে এইটোৰ আমাৰ পূৰ্ণ ঘন সংখ্যা এটা হয়নে নহয়? যেহেতু এইটো এটা পূৰ্ণ ঘন সংখ্যা নহয়, গতিকে আমি এই 12ৰ সৰু আৰু 12তকৈ ডাঙৰ পূৰ্ণ ঘন সংখ্যা কোনবিলাক আছে আমি চাই ল'ম। তো ইয়াৰ পৰা আমি চাব পাৰোঁ 1ৰ ঘনফল 1 হয়, 2ৰ 8 হয়, 3ৰ 27 হয়। এতিয়া ইয়াত স্পষ্টকৈ দেখা পাইছোঁ আমি এই 12 যোনটো হয় 8 আৰু 27ৰ মাজত আছে। তো এতিয়া আমি কি কৰিম, এই 12তকৈ যিটো সৰু স্মলেষ্ট, যিটো সৰু সেই সংখ্যাটো আমি ল'ম। গতিকে এই সংখ্যাটো কি হৈ আছে ইয়াত? 8 ক'ৰ পৰা পাইছোঁ? 2ৰ পৰা ঘনফল লৈ পেলাই 8 পাইছোঁ। গতিকে আমি এই 2 সংখ্যাটো ল'ম। গতিকে আমি ইয়াৰ 3ৰ আগত 2 এটা বহাই দিম। এতিয়া তোমালোকে চাব পাৰা এই যিটো সংখ্যা দিয়া আছে তাৰ যদি আমি ঘনমূল ওলাওঁ তেতিয়াহ'লে এনচাৰ হ'ব 23। তো এনেদৰে তোমালোকে বাকীবিলাক কৰিব পাৰিবা আৰু বাকীবিলাক কৰাৰ চেষ্টা কৰিবা। নেক্সট ভিডিঅ'ত আকৌ আমি লগ পাম। ধন্যবাদ।